মা এটা তুমি কি বনাবা? আজি বইল কৰি থোৱা কঁঠাল গুটিৰে মাছ দি বনাওঁ ব'লক। মই এতিয়া বইল কৰি থোৱা কঁঠাল গুটিখিনি এনেকৈ গিলাচ এটা দি পিটিকি লৈছোঁ আৰু অকণমান পানী দি দিছোঁ। শুকানে থ'লে আকৌ গোটা গুটি হৈ যাব। পানী দি লৰাই এনেকৈ ৰেডি কৰি ৰাখিছোঁ। আনফালে এয়া মাছখিনি ভাজিম এতিয়া। টেৱাখনত তেল দি লৈছোঁ। আপোনালোকে কোনে কোনে বাৰু এই তৰকাৰীখন খাই পাইছে জনাবচোন। এয়া পিঁয়াজখিনি ভাজি হ'লতে এতিয়া মই কঁঠাল গুটিখিনি ইয়াতে দি দিলোঁ। পিটিকি থোৱা গোটেইখিনি এনেকৈ দি ল'লোঁ আৰু ইয়াতে এতিয়া অকণমান নেমু চেপি দিম। আপোনালোকে মছলা দিও খাব পাৰিব। মই নেমু চেপি দিছোঁ কাৰণ আজি গৰম আছে আৰু ভাজি থোৱা মাছখিনি ইয়াতে ঢালি দিলোঁ। আৰু ইয়াতে এতিয়া অকণমান ধনিয়া পাত দি দিম। এয়া আমাৰ ঘৰতে ধনিয়া আছিলে যিহেতুকে ধনিয়া অকণ দি দিছোঁ। এতিয়া মই দেহাক ফাৰ্ষ্টে খাবলৈ দিলোঁ। আপোনালোকেও এনেদৰে খাই চাব আৰু যোনে এতিয়ালৈকে মোৰ ভিডিঅ'বোৰ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। বাই।